হেল্ল' ফ্ৰেণ্ডছ, আজি দেওবাৰ। আজি আমি ওলালোহি চৰাইদেউ ফুটবল ক্লাবত। ফুটবল খেল খেলিবলৈ আহিছে আমাৰ এখেতলোকে। লগতে আমাৰ বেটাহঁতে ইয়াতে প্ৰশিক্ষণ লয় আৰু এই প্ৰশিক্ষণ দিয়া ছাৰহঁতৰ আজি এতিয়া মেটছ আৰম্ভ হৈছে। ডাঙৰ লোকসকল গাৰ্জেনো আছে আৰু লগতে বাহিৰৰ পৰাও লোক আহিছে। তেওঁলোকে খেলৰ প্ৰতি থকা আগ্ৰহৰ বাবে আহিছে আৰু লগতে আমি সকলোৱে মিলি খানাৰ ব্যৱস্থা আৰু সকলোৱে মিলি খানা খাবলৈ লোৱা হৈছে সকলোৱে। আৰু খেলখন আৰম্ভ হৈ আছে। ডাঙৰ লোকসকলে আমি খেলো অলপ সময় উপভোগ কৰিলোঁ আৰু সৰু ল'ৰাবিলাকৰ আগতে হৈ গ'ল, পুৱাৰ ভাগতে হৈ গ'ল। আমাৰ যিহেতু অলপ যোৱা দেৰি হৈ গ'ল, ৰাতি আগবেলাতে ডিউটি আছিলে আৰু ডিউটিৰ বাবে যাব নোৱাৰিলোঁ সোনকালে। গৈ পাওঁতে 12 প্ৰায় বাজিছিলে। এইফালে হৈ আছে খানাৰ আয়োজন। এইফালে ৰন্ধা বঢ়া কৰি আছে আৰু খানা হৈ যোৱাৰ পিছত সৰু গ্ৰুপকেইটাক আগতে দি লোৱা হৈছে, যিহেতু তাহাঁতি ৰাতিপুৱাতে আহিছে আৰু ডাঙৰসকলৰ খেল খেলোঁতে অলপ সময় লাগিব আৰু সৰু ল'ৰাবিলাকক অলপ ভোক লাগিবও পাৰে বুলি আগতে সিহঁতক দি লোৱা হৈছে। আৰু সৰু বেটাহঁতে খেল খেলোঁতে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। সেয়াই আমাৰ টেঙাপুখুৰী ফুটবল ক্লাবৰ কিছু ভিডিঅ' কৰি ৰাখিছিলোঁ, সেয়াই দেখালোঁ আপোনালোকক। ধন্যবাদ।